এতিয়া আমি এটা কথা বাৰ কৈছোঁ, কোচ ৰাজবংশীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কমতাপুৰ অট'নমাছ কাউন্সিলত আমাৰ যিবিলাক বহুদিনৰ পৰা আন্দোলনকাৰী ব্যক্তি আছে সিহঁতক তাতে পঠোৱা হৈছিলে। সিহঁতে আজিকা কমতাপুৰ অট'নমাছ কাউন্সিলত কাম কৰি আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ কমতাপুৰ অট'নমাছ কাউন্সিলত যি ধৰণে অসম চৰকাৰে সহায় সহযোগিতা কৰিব লাগিছে সেইদৰে কিন্তু আমি সহায় সহযোগিতা কৰিবলৈ দেখা পোৱা নাই। কিন্তু ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ তাতে কমতাপুৰ অট'নমাছ কাউন্সিলত যিসকল বিষয়ববীয়া তাতে কাম কৰি আছে শেহতীয়াভাৱে সিহঁতৰ স্থিতিটো স্পষ্ট নহয়। আমি বাৰ আহ্বান জনাইছিলোঁ, যদি চৰকাৰৰ সদিচ্ছা নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা কাউন্সিল ভংগ কৰি পুনৰ ৰাজপথত ওলাই আহক। কিন্তু সিহঁতৰ আমি সৎ সাহস আমি দেখিবলৈ পোৱা নাই, যাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ কোচ ৰাজবংশীসকলক যাতে পুনৰবাৰ বিকৃত কৰা নহয়। কোচ ৰাজবংশীসকলৰ যিখিনি আন্দোলন, এই আন্দোলন যাতে ভাগ কৰিব নোৱাৰে, তাৰ কাৰণে আৰু এটা মই আহ্বান জনাব বিচাৰিছোঁ। বিশেষকৈ কোচ ৰাজবংশীৰ যিমান নেতৃত্ববৃন্দ আজি বিজেপিৰ দলত আছে, সেই নেতৃত্ববৃন্দসকলে বিজেপি দলত এটা খলকনি সৃষ্টি কৰিব লাগে আৰু কোচ ৰাজবংশীৰ যিখিনি সমস্যা, এই সমস্যা সমাধানৰ কাৰণে সিহঁতে বিজেপি দলত থাকি মাত মাতিব লাগে। আৰু আমি যদি মাত মাতা দেখিবলৈ নাপাওঁ তেতিয়া 2024 লোকসভা ইলেকশ্যনৰ আগত আমি কিন্তু এই নেতৃত্বসকলক আমি যাতে পুনৰ গাঁৱত সোমাব নোৱাৰে, কোচ ৰাজবংশী গাঁৱত বিজেপিয়ে হাতৰ দৰে আমি কাৰ্যসূচী হাতত ল'ম আৰু ঘৰ ঘেৰাও কাৰ্যসূচী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই হাতত ল'ব।